Hi, hello and welcome back to my YouTube channel. আৰু যিবিলাক নতুন তেওঁলোকক কৈছো welcome to my YouTube channel. So আপোনালোকে ভাবিছে চাগে ৰাতিখন কি ব্লগ কৰিব লৈছো। আজি কাতি বিহু, so তাৰ কাৰণে কাতি বিহুটো ৰাতিয়ে পালন হয়। যে মই আজি কাতি বিহুৰ ওপৰতে ব্লগ বনালো। গুৰু জয়ন্তী দিনাখন বনাম বুলি ভাবিছিলো, বনোৱা নহল। so আজি বনাম আৰু মই বেছি কথা নকওঁ, আজি কি কৰো তাকেহে দেখাই দিম। কাতি বিহুত নাম ধৰে আৰু এতিয়া আমি ৰাতি হৈছে, আমি পথাৰত যাব ওলাইছো, তাতে চাকি জ্বলাম। তো বলক আমি এইখিনিৰ পৰাই ব্লগটো আৰম্ভ কৰোঁ। এতিয়া আমি নামঘৰত যাম, আমাৰ চাকি সাজু কৰি পথাৰলৈকে লৈ যাম। এতিয়া আমি ওলাই আহিলোঁ আৰু এতিয়া আমি পথাৰলৈকে যাম। আমাৰ ওচৰতে পথাৰখন। তো বলক, প্ৰথম পথাৰখনত আহি পালোঁ। ভিতৰলৈকে নাযাওঁ, বহুত মানে ঘৰ সোমাইছে। আমি ইয়াতে চাকি জ্বলাম, ইয়াতে এখোজ জ্বলাম আৰু এখন আছে পথাৰ, তালৈকে যাম। ঐ হিয়া এইখন ধৰাচোন। কেনেকে খুলে শক্তিমান পৰি গেল। বলা বলা বলা। আমি আমাৰ নেক্সট পথাৰখনত আহি পালোঁ আৰু এইখনৰ অকণমান ভিতৰলৈকে সোমাই যাম। ইয়াতে যাব পাৰি যিহেতু, একদম ভিতৰত নহয়, বেৰৰ ওচৰতে দিম। আপোনালোকে দেখিছে একদম ৰাতি হৈ গৈছে আৰু আমি আহি পালোঁ আমাৰ ছেকেণ্ড পথাৰখনত, ধাননি পথাৰখনত। এবাৰ দেখাই দে। ৰাতি ভালকৈ নেদেখিব, তথাপিতো দেখিছে একদম মুটকে অখোৱা হৈ গৈছে। আমি ইয়াতে জ্বলাই ঘৰত যাম আৰু এতিয়া ঘৰত নামৰ কাৰণে একদম তৈয়াৰী চলি আছে আৰু জোৰদাৰ। যিহেতু ৰাতিহে একদম নাম আৰু গোটেই গাঁওখনত নাম, সকলোৰে ঘৰে ঘৰে নাম ধৰিব যাম, যিমানখিনি পাৰোঁ আৰু। গোটেই কেইঘৰি নোৱাৰিলেও দেউতাহঁতে যাব। বহুত মই আমাৰ ঘৰখন একদম শইচেৰে ভৰি পৰক। হৰি বল হৰি বল হৰি বল। আপোনালোকৰো ঘৰ ভৰি পৰক। আমাৰ দেউতাই তাত ককাৰ তালযোৰা ওলাই লৈছে। আমাৰ ককাৰ একযোৰা খুব ডাঙৰ তাল আছিলে, সেইযোৰা আজি একদম মানে মুচি কাচি চাফা কৰি কিনে ওলাই লৈছে। অকণমান আগতে মানে প্ৰেক্টিচ কৰি আছিলে, মই ভিডিঅ'তে উঠাম মানে ক্লিক কৰিম বুলি ভাবোঁতে বন্ধ কৰি দিলে। এতিয়া আমি আহি পালোঁ আৰু দেউতাক কৈছোঁ এবাৰ বজাই নেকি, এবাৰ বজাই দেখাই দিয়াচোন তালখন। এইখন আমাৰ আজু ককাৰ গোটেই গাঁও কঁপি গৈছে। এতিয়া আমাৰ ঘৰত চাকি দিব আছে, তামোলৰ গুৰিত আৰু ঘৰত চাকি দিব আছে। বাহিৰতে শলিতাখিনি বাহিৰতে লগাই ল'ম এতিয়া। ঢেঁকীৰ পিছাটো দিয়ে কিন্তু ঢেঁকী নাই। তো আমি আগতে এইখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক বাকীখিনি দেখাই আছোঁ। আমি বাটত চাকি দিম এতিয়া, তাৰপিছত বাকীখিনি দুখন জেগাত দিম। এশৰতে জ্বলাই আনিছোঁ কাৰণ বতাহত গোটেই নুমাই যায়। এইটো লোৱাচোন। ইয়াতে লগাই জ্বলাই দি আছোঁ আমি। উপমা কৰি দিবি। উপমা কৰি দি। ইফালে কৰা আৰু ইয়াতে লগাম। ইয়াতে লগাই লওঁ।
বেকগ্ৰাউণ্ড মিউজিকবিলাক বাজি আছে চবৰে পে পে পুপু মাত উপায় নাই আৰু ইয়াতে দিতে কৰা এই ফালি দি এই ইয়াত দি এই ইয়াতে দি ইয়াতে এখন বলো করে অকণমান চাফা কৰি লৈছোঁ যাতে চাকিটো জ্বলি নাযায় এইবিলাক ঘাঁহবিলাক এইটো নাৰিকলৰ বাকলি দি দিছোঁ বস্তু দেখাওঁ ইয়াতে চাহৰ যোগাৰ হৈ আছে এয়া আপোনালোকেতো চিনি পায়ে লং আমি লং বুলি কওঁ আপোনালোকে কি বুলি কয় নাজানো আৰু এয়া আমাৰ মা আৰু খুৰীমা একদম মানে দুটা ব্যস্ত আৰু আচলতে কাতি বিহুত আপোনালোকে ভাবিছে চাগে ইয়াক কি চাহৰ যোগাৰ দেখাই আছোঁ সকলোৱে নাম গাই আহেতো আহিলে সকলোৰে ভাগৰ লাগে পিয়াহ লাগে চ' লাষ্টৰ যিঘৰ মানুহৰ তাত নাম ধৰে তাত মানে চাহ খায় আৰু এইবাৰ আমাৰ তাত লাষ্টত নাম ধৰিব শেষত নাম ধৰিব চ' চাহৰ যোগাৰখিনি আমাৰ আৰু আমাৰ ইয়াতে চাহ খুৱাব তাৰে মোৰ পলিথিন চেঞ্জ হৈ গ'ল মোৰ পলিথিনটো সেইটো ভাইটিয়ে লৈ গৈছে এইবাৰ এইটো আৰু মই কৈ দিওঁ ইয়াতে আমি প্ৰসাদ ভৰাবৰ কাৰণে আনিছোঁ বহুত প্ৰসাদ হ'ব এইটো কাৰণে এনেকৈ চবে এটা এটা আৰু দাদা এতিয়াহে যাব ওলাইছে তাৰ অকণমান দেৰি হৈ গ'ল চাহৰ যোগাৰ আনিব গৈছিলে সেই বিহুত আমি ৰাখিবৰ কাৰণে ৰেডি ন চব এইটো আমাৰ প্ৰথম টিপ ইয়াতে বুট পাম তাৰপিছত পায়ে থাকিম ইয়াৰে অকণমান ক্লিপ দেখাইছোঁ আমাৰ দুটা এইটো দিছিলোঁ কোৱা এতিয়া নেক্সট ঘৰত যাই আছোঁ আৰু গোটেইকেইটাৰ ক্লিপ দেখাব নোৱাৰোঁ চাওঁ ইয়াতে বৰষুণ আহিছে বুলি বৰষুণ দিবই ভগৱান বৰষুণ দিব আৰম্ভ কৰিছে গোটেইখিনি কমপ্লিট হোৱাৰ পিছত লাষ্ট আমাৰ ঘৰত দেখাম এইটো এটা অকণমান দেখাম আপোনালোকে হাত চাও একদম লাল হৈ গৈছে এখন নামতে এনেকুৱা হয় আৰু বাকী কেইখন উঠাব একদম গৰম গৰম ধোৱা ওলাই আছে বৰষুণে দিব ধৰিছে আপোনালোকে দেখিছে একদম মানে বৰুণ দেৱতাই আজি কি খেলা দেখাই নাজানো আৰু চবে একদম মূৰত কামুৰি চাকুৰি মাৰি তথাপিতো যাব চেষ্টা কৰিছে আৰু কেইগিৰিমান আছে তাৰপিছত আমাৰ তাত যাব আশা কৰোঁ ভালকৈ যাব আৰু এইখিনি সময় এটলিষ্ট আৰু 1 ঘণ্টা গোটেইখিনি নেদেখাওঁ অকণমান দেখাম আৰু এইটো নাম নেদেখাওঁ এইটো আমি আইতাহঁতৰ ঘৰত যাম আৰু ডাইৰেক্ট এতিয়া আমি আমাৰ ঘৰতহে দেখাম তো বলক টোপোলা মাত্ৰ 2জন নে 3জনৰ আমি নগ'লোঁ বাকীখিনি দেখাই দে হেমি দেখাই দে এইয়া আৰু গুণু দেখাই দে ছাতি লৈ নাম থৈয়া বৰষুণ অহাৰ কাৰণে এইটো ৰুমত এনেকৈ ডাঙৰকৈ পাৰি দিছোঁ ইয়াতে বহি বহি তেওঁলোকে গাব পাৰিব আহিলে বাকীখিনি দেখাম দিয়ক এইটোৱে লাষ্ট হ'ব আৰু আমাৰ ইয়াতে এতিয়া চবেই ভিতৰত বহিব
হৰি যিটো ল'লে হৰিত শৰণ লয়া হৰি গুণ গায় শুদ্ধভাৱে যত তীৰ্থ যাগ যুক্ত হৃত মধুৰ অধিক দুৰকীয়া পিতৃ গলে কৃতি পায় প্ৰভু পিতৃ গলে কৃষ্ণ হৰি আমাৰ একদম মানে চাহৰ তৈয়াৰী হৈছে পুৰা একদম আৰু সদাই সজাই আমি একদম ৰেডি আৰু লাগিলে পিছত সজাই ল'ম এইকেইখন এতিয়াৰ কাৰণে চাফিচিয়েণ্ট আৰু পিছত লাগিলে বাকী কেইজনৰ কাৰণে লৈ ল'ম আৰু মাহঁতে পাকঘৰত আছে আহা Follow me আৰু ইয়াতে চাহ বনোৱা আমাৰ মানে হান্দি মানুহ কম যে নলবৰীয়া ভাষাত হান্দি বুলি কয় যিফালে যাই সিফালে কিয় আহি থাকা হ'ব দিয়া তোমালোকক ভালে দেখি আছে তো এতিয়া আমি চাহ দিম আৰু আমাৰ আজি ভিডিঅ'টো এইখিনিয়ে আহক আপোনালোকে মানে চাই ভাল পালে এইখিনিয়ে আছিল ভিডিঅ'টো আৰু কাতি বিহুৰ দিনৰ সকলোকে বহুত শুভেচ্ছা আশা কৰোঁ সকলোৰে ঘৰ শস্যৰে ভৰি পৰক এতিয়া অকণমান টান হৈছে সকলোৰে কাতি বিহুত যিহেতু টান হয় মাঘলৈকে সকলোৰে ভঁৰাল ভৰি পৰক সকলোৰে মনবোৰ ভৰি পৰক আৰু আশা কৰোঁ সকলোৰে মংগল হওক ধন্যবাদ